মোৰ শত্ৰুৰ লগত মিত্ৰতা নকৰিলা হয়। মানে আপুনি কি ক'ব বিচাৰিছে? মই এইটোৱে ক'ব বিচাৰিছোঁ যে এয়া অসম্ভৱ। কিয় অসম্ভৱ? বৰ্তমান সময়ততো প্ৰতিখন ঘৰতে এইবোৰ চলে। আনৰ ঘৰত কি চলে সেইটো মোৰ দৰকাৰ নাই, কিন্তু মোৰ ঘৰত এইবোৰ নহ'ব। কি কি ক'লে আপুনি? মই চাধা পালি খোৱাৰ কথাহে কৈছোঁ। তুমি আকৌ কিবা বেলেগ বুজিলা নেকি? মোক বেলেগ কিবা বুজাবলৈ চেষ্টাও নকৰিব, কথা কিন্তু বেয়া হৈ যাব। বৰঠাকুৰ এণ্ড চন্স যে চিন্ময় বৰঠাকুৰ আৰু তাৰ দেউতাকৰ ফাৰ্ম, সেয়া মই কেতিয়াও ভাবিবই পৰা নাছিলোঁ। আৰু এইখন টেণ্ডাৰ পাছ কৰাৰ মোৰ অকণো ইচ্ছা নাছিল, কাৰণ মই টেণ্ডাৰ পেপাৰত বহুত গাফিলতি দেখা পাইছিলোঁ। তেন্তে তুমি টেণ্ডাৰখন পাছ কৰিলা কিয়? চোৱা, চিন্ময়ে টেণ্ডাৰখন পাইছে, কোটি টকাৰ কাম পাইছে। তাত মই জ্বলিব লগা বা খং কৰিব লগা কোনো কাৰণ নাই। মই মাথো এটা কথাই জানো, সিহঁত বহুত বেয়া মানুহ, আৰু বেয়া মানুহৰ লগতে তোমাৰ নামটো সাঙুৰ খাওঁ সেইটো মই নিবিচাৰোঁ। আপুনি যিটো বিচাৰে ময়ো সেই একেটাই বিচাৰোঁ, কিন্তু নজনাকৈ মই বহুত ডাঙৰ ভুল এটা কৰিলোঁ। আৰু এই চিন্ময় বোলাটো কেৱল আপোনাৰে শত্ৰু নহয়, মোৰো শত্ৰু সি। কি যে কৰি পেলালোঁ মই, নিজ কৰ্মৰ লগতে আপোনাৰ আগতো নিজকে দোষী সজালোঁ। কাইলৈ পৰহিলৈ ইহঁতে এই কামটো বেয়াকৈ কৰিব, আৰু তাৰ বাবে দায় হ'ম মই। আৰু কিবা এটা যে বেয়া কৰিব সেইটো মই চিয়ৰ। মোক বদনাম কৰিবলৈ কিবা এটা বেয়া কৰিব। নাই, মই কিবা এটা কৰিবই লাগিব। এতিয়া কি কৰিবা তুমি? সকলোবোৰতো হৈয়ে গ'ল। মাথো তুমি অলপ সতৰ্ক হৈ থাকিবা, যাতে সিহঁতে তোমাক কোনো ক্ষতি কৰিব নোৱাৰে। ক্ষতি মোৰ নহয়, সিহঁতৰ হ'ব। মই এতিয়াই ছাৰৰ লগত কথা পাতিম। এইটো কামৰ বাবে ৰিটেণ্ডাৰ অৰ্ডাৰ উলিয়াই সিহঁতৰ এগ্ৰিমেণ্ট কেঞ্চেল কৰিম। সেইটো সম্ভৱ নে? সম্ভৱ অসম্ভৱ মই একো নাজানো, কিন্তু মই এটা চেষ্টা কৰিম। মাথো মোক এটা জাষ্টিবল ৰিজন লাগে সিহঁতৰ টেণ্ডাৰ কেঞ্চেল কৰাৰ। বেয়া নাপায় যদি আপোনাৰ ফোনটো দিব নেকি? হেল্ল' ছাৰ, এই সময়ত ফোন কৰাৰ বাবে বেয়া নাপাব। আই এম চৰি ফৰ ডেট। হয় ছাৰ, এটা বিশেষ কথাৰ বাবে ফোন কৰিছিলোঁ। হয় ছাৰ, থেংক ইউ ছাৰ। গুড নাইট। অপশ্যন আছে, ছাৰে ভালকৈ কাইলৈ কথা পাতিম বুলি কৈছে। চিন্ময় লাষ্ট কৰা কামটোৰ যে ৰিজাল্ট খুব বেয়া, তাৰে কিবা এটা প্ৰুফ পোৱা হ'লে কথাটো একেবাৰে সহজ হৈ পৰিল হয়। সহজ হ'ল বুলি ধৰিলোঁ। চিন্ময় লাষ্ট য'ত কাম কৰিছিল, তাৰ প্ৰজেক্ট মেনেজাৰজন মোৰ লগত ভাল। তেওঁৰ সৰু প্ৰজেক্ট এটাত মই কাম কৰিছিলোঁ। ইচ্ছা কৰিলে তেওঁ তাৰ কামৰ চাৰ্টিফিকেট আমাক দিব পাৰে, কিন্তু দিয়ে বা নিদিয়ে এবাৰ চেষ্টা কৰি চাওক। ভগৱানে বিচাৰিলে আমাক শুদ্ধ ৰাস্তা দেখুৱাব। হোপ ফৰ দ্য বেষ্ট। চিন্ময় বৰঠাকুৰ, তোৰ বেয়া সময় আৰম্ভ হ'ল বুলি ধৰি ল। ইউৰ টাইম ষ্টাৰ্ট নাও। কথাটো শুনি মানে তুমিও দেউতাৰ দৰে ভয় কৰিছা। তোমালোক ইমান ভয়াতুৰ কিয় মই বুজি নাপাওঁ। ভয় খোৱাৰ কথা নহয় চিন্ময়দা, কিবা কৰি কামটো তোমাৰ হাতলৈ আনিছোঁ। যদি এনেকৈ হেৰুৱাব লগা হয় তেতিয়া কি কৰিবা? কৃষ্ণা, তুমি আচলতে চিন্ময় বৰঠাকুৰক বুজিয়ে পোৱা নাই।
মোৰ জন্ম হোৱাৰ পৰা মোৰ ঘৰখনে কেতিয়াও বিফলতাৰ মুখ দেখা নাই। আচলতে বিফলতা মোৰ ভাগ্যতে নাই। গতিকে তুমি টেনশ্যন নল'বা। মই যিয়েই নকওঁ কিয় তোমাৰ বায়েৰে মোক একো কৰিব নোৱাৰে। তোমাৰ কনফিডেন্সটো মোৰ ভাল লাগিছে, কিন্তু সাৱধান, তোমাৰ কনফিডেন্সক যাতে অভাৰ কনফিডেন্সে কিল নকৰে। ডাইলগটো ভাল লাগিছে, কিন্তু এই এফেক্টটো মোৰ ওপৰত নপৰে। তুমি চিয়ৰটো? 100%। মোৰ পাৰদৰ্শিতাৰ ওপৰত তুমি সন্দেহ নকৰিবা। মই বেয়া পাওঁ। বেয়া কি পোৱা সেইটো বাৰু বুজিলো, কিন্তু ভাল কি পোৱা সেইটোহে নাজানিলো। অলপ কবা নেকি? খুৰাদেউ ভাল আপোনাৰ। তোমাক প্ৰশ্ন কৰিব পাৰিছো যেতিয়া মই নিশ্চয় ভালেই আছো। পিছে মোৰ প্ৰশ্নৰ উত্তৰটো যে তুমি নিদিলা, তুমি ভাল কি পোৱা? খুৰা, একো কাম নাই যদি ভিতৰত গৈ বহি থাকাগৈ। মিছাতে যি টি প্ৰশ্ন কৰি নাথাকিবা। আমি ইয়াত কিবা ইম্পৰ্টেণ্ট কথা পাতি আছো। আৰু সেই ইম্পৰ্টেণ্ট কথাবোৰৰ মাজতে মই এই আনইম্পৰ্টেণ্ট মানুহটো আহি সোমাই দিলো, নহয়নে? চিন্ময়, তোমাৰ উত্তৰটো বাৰু মই পিছে পৰে শুনিম। এতিয়া ৰাতি বহুত হ'ল, এতিয়া ঘৰা ঘৰি যাব লাগে আৰু। খুৰা, হাউ ডেয়াৰ ইউ! কৃষ্ণ প্লিজ, মোৰ কাৰণে তুমি খুৰাক তেনেকৈ নক'বা।